নমস্কাৰ সকলোকে আমাৰ চেনেলৰ অন্যটি ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনাইছো আশা কৰিছো আপোনালোক সকলো ভালে কুশলে আছে আজি ৰৈ যোৱা মাহ প্ৰসাদেৰে কেনেকৈ কম সময়ত কম খৰচত এখন নিৰামিষ থালি ৰেডি কৰিব পাৰো আপোনালোকলৈ ভিডিঅ'টো আগবঢ়াইছো আশা কৰিছো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব মই অলপ প্ৰসাদ ললো প্ৰথমে মই আপোনালোকক বৰ বনাই দেখাম বৰটোৰ কাৰণে অকনমান আটা লৈছো কেইখিলামান নৰসিংহ পাত এটা জলকীয়া পিয়াজ আৰু দুখিলা মানধনিয়া পাত লৈছো আৰু প্ৰসাদ গিটা মই মিক্সাৰতে পিছি লম বৰটোৰ কাৰণে লগতে মই নৰসিংহ পাত গিটা মানধনিয়া পাত গিটা দি ললো এয়া পিছি লোৱা হৈ গল ইয়াতে মিহিমিহিকৈ কাটি লোৱা পিয়াজখিনি দি ললো লগতে অকনমান জলকীয়া দি দিছো অকনমান হালধি দিছো লগতে সোৱাদ অনুসৰি নিমখটো দিছো দি লৈ পেলাই নি আটাখিনি অলপকৈ দি মই সানি লম একেলগতে আটাখিনি দি নলব এটা জোখত ৰাখিব লাগিব বেছি ঢিলাও কৰিব নালাগে বেছি টানো কৰিব নালাগে এয়া মই এটো জোখত ৰাখিছো কেৰাহীখনত তেল গৰম হোৱাত মই ইয়াতে বৰকেটা দি যাম মই মিঠা তেলতে বনাইছো আপোনালোকে ৰিফাইন তেলতো বনাব পাৰিব এতিয়া ৰঙচুৱা হোৱালৈকে ধুনীয়াকৈ ভাজি লম ৰঙচুৱা হলে খাবলৈ বেছি ধুনীয়া হয় এয়া ৰঙচুৱা হৈ গল এতিয়া মই কাঁহি ৰাখিম প্ৰসাদৰ বৰটো খাবলৈ ধুনীয়া হয় লগতে আমাৰ হেলদিও হয় নামৰ পৰা অনা প্ৰসাদ আপোনালোকে এনেদৰে বৰ বনাই খাব পাৰিব দেখিবলৈ কিমান ধুনীয়া হৈছে চাওকচোন এতিয়া মই আপোনালোকক প্ৰসাদেৰে এটা চাটনি বনাই দেখাম এয়া চাটনিটোৰ কাৰণে মই নহৰু আদা জলকীয়া নৰসিংহ দুখিলা মানধনিয়া পাত লৈছো এতিয়া মই মিক্সাৰ বাটি এটাতে সকলোখিনি ভৰাই লৈছো জলকীয়াটো মই অকনমান বেছিকৈ দিছো আপোনালোকে জলকীয়াটো নিজৰ জোখমতে দি ল'ব জলকীয়া চাটনিটো অকমান জ্বলা বেছি হলেহে খাই ভাল লাগে সেইবাবে মই অকনমান জ্বলা বেছিকৈ দিছো লগতে নিমখ দি পিছি ললো এয়া আমাৰ চাটনি ৰেডি হৈ গল এতিয়া মই থালিখন ৰেডি কৰিছো আপোনালোকক বৰ আৰু চাটনিটো দেখুৱা হলে এতিয়া প্ৰসাদৰ পৰা মই বুট কেটেমান সাইড কৰি লৈ পেলাই পিয়াজ দি ভাজিলো লগতে মগুখিনি দালি বনালো অলপ প্ৰসাদ দি মই বেঙেনা ভাজি এখন বনালো লগতে চাটনি লৈ পিছি লোৱা পেষ্টৰ পৰা অকনমান ৰাখি পেলাই আলুৰ লগত পিটিকা কৰিলো আজি এখন প্ৰসাদেৰে সম্পূৰ্ণ নিৰামিষ থালি আপোনালোকলৈ আগবঢ়ালো যদি ভিডিঅ'টো চাই ভাল পালে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব